আজি কবিতা কবিতা লগা কথাৰে নহয়, জীৱনে ভাল পোৱা হৃদয়ৰ অনুভৱে জুখিব পৰা কথা কম। স্মৃতিৰ গৰাহত হয়তো এদিন সকলো কথাই পুৰণি হয়, কেতিয়াবা বাস্তৱৰো মুখামুখি হয়। জীৱনে ভাল পোৱা কথাবোৰ উপলব্ধি কৰিবলৈ সময় সুযোগ দিয়ে। নাইট ছুপাৰৰ এটা ধুনীয়া ভাল লগা জাৰ্ণি কথা কম আজি, যাৰ শিহৰণ এতিয়াও মোৰটো চকুত লাগি আছে। তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ নাইট ছুপাৰত মোৰ জাৰ্ণি। প্ৰায় 7:30 মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। ছিট নাম্বাৰ 3, ছিংগল ছিট। বাহিৰত কিনকিনীয়া বৰষুণ। পেছেঞ্জাৰ প্ৰায় সীমিত। ইয়েৰফোনডাল কাণত লগাই ভাল লগা গান এটি ডুব যাব খোজোতেই কেতিয়ানো ডিব্ৰুগড় আহি পালোঁ গমেই নাপালোঁ। কাৰোবাৰ মাতত উচপ খাই উঠিলোঁ। ইয়েৰফোনডাল কাণত লগাই থকা বাবে শুনি পোৱা নাছিলোঁ। বেয়া নোপোৱা যদি কাষৰ ছিটটোত বহিবা নেকি? ছিংগল ছিটটো হ'লে মোৰ বাবে ভাল আছিল। ধুনীয়া এটা মাত। যিমান ধুনীয়া তাইৰ মাতটো, তাতকৈ ধুনীয়া তাইৰ চকুজুৰি। ময়ো একো আপত্তি নকৰাকৈ কাষৰ ছিটটোলৈ গুচি গ'লোঁ আৰু তাই এটা ধুনীয়া হাঁহিৰে মোক থেংক ইউ ক'লে। জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ল। খিৰিকীৰ ফাঁকেৰে সোমাই অহা আন গাড়ীৰ হেডলাইটৰ পোহৰত তাইৰ মুখখন অপৰূপ যেন লাগিছিল। তেনেকুৱাতে তাই ক'লে, ছিটটো সলনি কৰাৰ বাবে তোমাৰ একো প্ৰব্লেম হোৱা নাইতো? মই ক'লোঁ, নাই নাই, কিনো প্ৰব্লেম হ'ব। মোৰ পোনপটীয়া উত্তৰ। তাই আকৌ ক'লে, তোমাৰ ঘৰ তিনিচুকীয়াত? মানুহৰ মনৰ মাজত সোমাবলৈ কিন্তু কবিতাৰ এডাল জখলা ধুনীয়াকৈ সাজি লৈছা তুমি। আৰু তোমাৰ মাতটো, মিউজিকৰ কথা বাৰু নকলেও হ'ব। তাইৰ মুখত মোৰ গোটেই বায়'গ্ৰাফী। অকণমান লাজো লাগিছে। কি ক'ম কি নকওঁকৈ তাইক সুধিলোঁ, কবিতা তোমাৰো প্ৰিয় চাগে? তাইও পোনপটীয়াকৈ কৈ দিলে, নাই নাই, কবিতা মই ভাল নাপাওঁ। পিছে কবিতা শুনাটো মোৰ হবি। কবিতাৰ শব্দ কেতিয়াও বাস্তৱ হ'ব নোৱাৰে। মই সুধিলোঁ, কোনে কয় কবিতাৰ শব্দ বাস্তৱ নহয় বুলি? আজিচোন তুমি অচিনাকি হৈও চিনাকিৰ দৰে কথা পাতিছা। তোমাৰ মোৰ চিনাকি অচিনাকি হাকুডালৰ উৎস জানো কবিতা নহয়? তাই একো উত্তৰ নিদিলে। কাণত ইয়েৰফোনটো লগাই আনমনা হয় এখন যেন কল্পনাৰ পৃথিৱীত ডুব গ'ল আৰু আমি গৈ থাকিলোঁ। বৰষুণৰ গতিবেগো বাঢ়ি আহিছিল। চকুত অলপ অলপ টোপনি। ভাবিলোঁ ভালে ভালে গৈ গুৱাহাটী পালেগৈ হ'ল। এনে ভাবুক প্ৰকৃতিৰ মানুহৰ লগত বেছি কথা নপতাই ভাল। হঠাৎ তাই ইয়েৰফোনটো কাণৰ পৰা আঁতৰাই ক'লে, তোমাৰ কিন্তু এটা কবিতা মোৰ বৰ ভাল লাগে, তোমাৰ বেকা হাঁহিটো। মই প্ৰায় হুচপ খাই উঠিছিলোঁ। হ'ল আৰু আজি নকৈকৈ তাইক থেংকছ ক'লোঁ। তাই একো ক'লে, তোমাৰ কবিতাবোৰ বৰ আত্মকেন্দ্ৰিক। মোৰ অলপ খঙো উঠিছিল। আমাৰ আশে পাশে থকা মানুহবোৰে আমাক পগলা বুলি ভবা নাইতো। তথাপিও উত্তৰ দিলোঁ, কবিতা ভাল নোপোৱা মানুহৰ বাবে কেন্দ্ৰিক আত্মকেন্দ্ৰিকৰ মাজত একো পাৰ্থক্যই নাই। তাই একো নোকোৱাকৈ মাত্ৰ মোলৈ এবাৰ চালে। বাছখনৰ ভিতৰত থকা সকলো লাইট জ্বলি উঠিল। বাছখন কেতিয়ানো যোৰহাট আহি পালে গমেই নাপালোঁ। তাই নামিবলৈ সাজু হ'ল। তাই আকৌ মোক ক'লে, তোমাৰ ছিটটোত তুমি বহিব পাৰা, মই যোৰহাটতে নামিম। ইয়াতে মই ইঞ্জিনিয়াৰিং কৰি আছোঁ আৰু তোমাৰ নেক্সট কবিতাৰ নটিফিকেশ্যনটোৰ বাবে মই কিন্তু বাট চাম।